Ya mama mama. Hello guys, welcome to my back YouTube channel. বন্ধুসকল মই ফাৰ্জিকুল আজি আহিলোঁ কাৱৈমাৰী নাইট ক্লাব ফুটবল ক্লাব নাইট ৰাতি চলি আছে চাবলৈ আহিলোঁ কিন্তু মানে টিকেট কাটিও মানে জেগা পোৱা নাই সেইকাৰণে মই কি কৰিছোঁ আপোনালোকে চালে মানে আচৰিত হৈ যাব মই চাওক মানে এটা স্কুল ঘৰৰ ওপৰত উঠি গ'লোঁ কিন্তু ইয়াত মই উঠি পেলাই খেলখন চাবলৈ মানে মোৰ এনেকুৱা আশা আছিল কিন্তু মই আহি গ'লোঁ ফাইনেলি আহি পেলাই এই চাওক মানে স্কুল ঘৰৰ ওপৰত উঠি পেলাই চাওক চাল আৰু এই স্কুল ঘৰৰ চালৰ পৰা মই এটা সৰু সুৰা ভিডিঅ' ধাৰণ কৰি আছোঁ যে আপোনালোকক দেখুৱাবৰ কাৰণে আপোনালোকে চাই থাকিব হেলৈ বলক দে আৰু বন্ধুসকল ভিডিঅ'খন দেখুৱাওঁ কিন্তু মই এটা কথা মানে ইমান দিন ধৰি যে মই ইউটিউবত ভিডিঅ' আপলোড কৰি আছোঁ কিন্তু ভাবি শেষ কৰিব পৰা নাই কি ভিডিঅ'নো মানে মই এইটো ক'ব বিচাৰোঁ যে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে আপোনালোকৰ কোনো ক্ষতি বা কোনো ধৰণৰ মানে ভেজালত নপৰিব ছাবস্ক্ৰাইব কৰিলে কাৰণ আপোনালোকৰ লাভ হ'ব মই ৰড আছে আৰু এইটো ৰডবিলাকত ধৰি এতিয়া মই ফাইনেলি দুতলাত উঠি গ'লোঁ আৰু মই ভাবিছিলোঁ যে ডাইৰেক্টলি ছাদত যাম কিন্তু ছাদলৈ গৈ আছিলোঁ কিন্তু ইয়াত দেখিলোঁ যে বিকল কাণ্ড ইয়াত মানে আৰু বেলেগ ফালে যাব নোৱাৰি সেইকাৰণে মই ইয়াতে বহি আছোঁ চাওক মানে মই ক'ত আছোঁ বৰ্তমান চালে আপোনালোকে আচৰিত হৈ যাব বন্ধুসকল আপোনালোকে সেইকাৰণে মোক অলপ আপোনালোকে ছাপোৰ্ট নকৰিলে মই কেনেকৈনো ওপৰলৈ উঠিম সেইটো চাওক আপোনালোকে মই ক'লৈ আহিলোঁ মানে একেবাৰে যিটো প্ৰান্ত তাত আহিলোঁ কিন্তু মানে আপোনালোকে আচৰিত হ'ব যে আপোনালোকে এনেকুৱা দৃশ্য কেতিয়াও দেখা নাই মানে এনেকুৱা আমাৰ নগাঁও জিলাত মানে নাইট ক্লাব ফুটবল নাইট ক্লাব খেল হ'ব বুলি আশা কৰিছিলোঁ কিন্তু হৈ গ'ল ফাইনেলি কিন্তু আৰু চিন্তাৰ কাৰণ নাই তেনেহ'লে বলক বেছি হাল্লা নকৰি ভিডিঅ'খন দেখুৱাই দিওঁ আপোনালোকে হেলৈ চাই থাকিব মই আজি আহিছোঁ
আপোনালোকে খেলখনত কিমান মানুহ হ'ল এতিয়া আপোনালোকক বঁটা যিটো দিব ফাইনেল খেলত বঁটা দিয়ে সেই বঁটাখন আপোনালোকক দেখুৱাম আপোনালোকে চাবলৈ চেষ্টা কৰিব আৰু আপোনালোকক বঁটাখন দেখুৱাম এতিয়া মই বিল্ডিঙৰ পৰা নামিব লাগিব সেইকাৰণে নামি আছোঁ মোবাইলখন পকেটত লৈ আমাৰ বঁটা বিতৰণ মঞ্চলৈ আহক আমাৰ অতিথি মহোদয় যাবগৈ গতিকে আমি যিমান বাহাৰুল কালাম চাওক বন্ধুসকল আপোনালোকে আজি যিটো মই ভিডিঅ'টো দেখুৱাই লওঁ আপোনালোকক এইটো নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ কাৱৈমাৰী APJ আব্দুল কালাম হাইস্কুলত কিন্তু চাওক মানে এতিয়া কাছৰকাটি নামৰ গাঁওখনে মানে প্লেয়াৰ আনিছিল ভাড়া কৰি কিন্তু চাওক কাছৰকাটি এতিয়া জয় লাভ কৰিলে আৰু মানে যিটো আছে কাৱৈমাৰী ফুটবল ক্লাবৰ অধীনত যিবিলাকে কেপ্টেইনে খেল আনিছিল সেইবিলাক খেলখনত আজি ফাইনেল খেলত হাৰ মানিবলগীয়া হ'ল কাৰণ ভালদৰে খেলিব পৰা নাই কিন্তু চাওক আপোনালোকে কাছৰকাটিৰ এইবিলাক প্লেয়াৰ চাওক আপোনালোকে কেনেকুৱা এইবিলাক অৰুণাচল প্ৰদেশৰ পৰা আৰু আনিছে আমেৰিকা আৰু এই আফ্ৰিকাৰ নিগ্ৰ'বিলাকক আনিছে তথাপিও মানে নিজৰ সন্মানটো ৰাখি দিলে কাছৰকাটিয়ে আৰু চাওক APJ আব্দুল কালামৰ ফটো আছে বঁটাখনত আৰু চাওক মানে বঁটাখন চাই মানে মোৰ এনেকুৱা আনন্দ লাগিছে মই মানে একেবাৰে ডিজে গান বজাই নাচিবলৈ ধৰিলোঁ আৰু মানে আপোনালোকে চাওক আজিৰ এই খেলখনত মুখ্য অতিথি হিচাপে চামগুৰি সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আহিছিল আৰু ৰকিবুল হুছেইনে নিউজ যিবিলাক চেনেল আছে তাত মানে ভাষণ দিলে আৰু মানে আপোনালোকে নিউজ লাইভ আৰু প্ৰতিদিন টাইম পাব্লিক এপত আপোনালোকে এইবিলাক নিউজ চাব পাৰিব আৰু মই মানে ভিডিঅ' 9 মিনিটৰ বনাই পেলালোঁ সেইকাৰণে মোৰ মানে এতিয়া হাতটো বিষাই আছে সেইকাৰণে মই আৰু ভিডিঅ'টো মানে শ্বৰ্ট কৰিবলৈ বিচাৰি আছোঁ আপোনালোকে ক্ষমা কৰিব কাৰণ